আমাৰ পৰীক্ষাটো খুব ভাল হৈছে। 9 লাখ কেণ্ডিডেটে পৰীক্ষাত এপিয়াৰ কৰিছে। 5টা পৰীক্ষা মিলি আমাৰ 14 লাখ কেণ্ডিডেট আৰু এটা পৰীক্ষাত 9.5 লাখ কেণ্ডিডেট, অৰ্থাৎ এজনেই 5টা পৰীক্ষাত অৱতীৰ্ণ হৈছে। তেনেধৰণে 14 লাখ আৰু মূৰ গন্তি হিচাপত ইউনিক আইডেণ্টিটি হিচাপত 9,34,000 সুন্দৰভাৱে পৰীক্ষা হৈ আছে। আমি এমাহৰ ভিতৰত পৰীক্ষাৰ ফলাফল দিবলৈ চেষ্টা কৰিম আৰু পৰীক্ষাৰ বাবে আমি যি মাচুল লৈছিলোঁ, যিসকল অনুতীৰ্ণ হ'ব তেওঁলোকক আমি মাচুলবিলাক উভতাই দিম। অকল উত্তীৰ্ণসকলৰ মাচুলহে আমি ৰাখিম। অনুতীৰ্ণসকলৰ মাচুল তেওঁলোকে যি বেংক একাউণ্টৰ পৰা আমাক দিছিলে সেই বেংক একাউণ্টলৈকে আমি উভতাই দিম, যাতে তেওঁলোকৰ নোপোৱাসকলে কোনো ধৰণৰ মাচুলৰ নামত কোনো টকা খৰচ কৰিব নালাগে। আমাৰ পৰীক্ষাটো খুব ভাল হৈছে। 9 লাখ কেণ্ডিডেটে পৰীক্ষাত এপিয়াৰ কৰিছে। 5টা পৰীক্ষা মিলি আমাৰ 14 লাখ কেণ্ডিডেট আৰু এটা পৰীক্ষাত 9.5 লাখ কেণ্ডিডেট, অৰ্থাৎ এজনেই 5টা পৰীক্ষাত অৱতীৰ্ণ হৈছে। তেনেধৰণে 14 লাখ আৰু মূৰ গন্তি হিচাপত ইউনিক আইডেণ্টিটি হিচাপত 9,34,000 সুন্দৰভাৱে পৰীক্ষা হৈ আছে। আমি এমাহৰ ভিতৰত পৰীক্ষাৰ ফলাফল দিবলৈ চেষ্টা কৰিম আৰু পৰীক্ষাৰ বাবে আমি যি মাচুল লৈছিলোঁ, যিসকল অনুতীৰ্ণ হ'ব তেওঁলোকক আমি মাচুলবিলাক উভতাই দিম। অকল উত্তীৰ্ণসকলৰ মাচুলহে আমি ৰাখিম। অনুতীৰ্ণসকলৰ মাচুল তেওঁলোকে যি বেংক একাউণ্টৰ পৰা আমাক দিছিলে সেই বেংক একাউণ্টলৈকে আমি উভতাই দিম, যাতে তেওঁলোকৰ নোপোৱাসকলে কোনো ধৰণৰ মাচুলৰ নামত কোনো টকা খৰচ কৰিব নালাগে। আমাৰ পৰীক্ষাটো খুব ভাল হৈছে। 9 লাখ কেণ্ডিডেটে পৰীক্ষাত এপিয়াৰ কৰিছে। 5টা পৰীক্ষা মিলি আমাৰ 14 লাখ কেণ্ডিডেট আৰু এটা পৰীক্ষাত 9.5 লাখ কেণ্ডিডেট, অৰ্থাৎ এজনেই 5টা পৰীক্ষাত অৱতীৰ্ণ হৈছে। তেনেধৰণে 14 লাখ আৰু মূৰ গন্তি হিচাপত ইউনিক আইডেণ্টিটি হিচাপত 9,34,000 সুন্দৰভাৱে পৰীক্ষা হৈ আছে। আমি এমাহৰ ভিতৰত পৰীক্ষাৰ ফলাফল দিবলৈ চেষ্টা কৰিম আৰু পৰীক্ষাৰ বাবে আমি যি মাচুল লৈছিলোঁ, যিসকল অনুতীৰ্ণ হ'ব তেওঁলোকক আমি মাচুলবিলাক উভতাই দিম। অকল উত্তীৰ্ণসকলৰ মাচুলহে আমি ৰাখিম। অনুতীৰ্ণসকলৰ মাচুল তেওঁলোকে যি বেংক একাউণ্টৰ পৰা আমাক দিছিলে সেই বেংক একাউণ্টলৈকে আমি উভতাই দিম, যাতে তেওঁলোকৰ নোপোৱাসকলে কোনো ধৰণৰ মাচুলৰ নামত কোনো টকা খৰচ কৰিব নালাগে।